हेलो फ्रेंड्स वेलकम टू पम्पिस किचन। আজি লৈ আহিছোঁ এবিধ চিলি চিকেনৰ ৰেচিপি। কিন্তু চিলি চিকেনটো মই বহুত বেছি ভেজিটেবলছ আসলতে ইউজ কৰি বনাম, যেহেতু মোৰ ল'ৰাক মই এইদৰে অলপ ভেজিটেবলছখিনি খুৱাওঁ। সেইকাৰণে আহক তেতিয়াহ'লে আৰু খুব চটপট বনাম কম সময়ৰ ভিতৰতে। গাজৰ লৈছোঁ, কেপচিকাম লৈছোঁ, বিন লৈছোঁ, আদা নহৰু আৰু লগতে চিকেনখিনি ল'লোঁ। এতিয়া এখন কেৰাহীত এইদৰে তেল দিলোঁ, তাতে আদা নহৰুকণ দি দিছোঁ। আৰু এইটো আসলতে মই ভাজি নলওঁ, সিধা একেবাৰতে বনাই দিম। এতিয়া এয়া চিকেনখিনি দি দিছোঁ। চিকেনখিনি মই বনলেছ লোৱা নাই, বনৰ সৈতে লৈছোঁ। আপোনালোকে বনলেছো ব্যৱহাৰ কৰিব পাৰে। আৰু মানে এই চিলি চিকেনটো আসলতে একেটা পাকতে আৰু খুব সোনকালে প্ৰস্তুত কৰিব পৰা। আৰু যিহেতু ভেজিটেবলছ বহুত বেছি দিছোঁ, আপোনালোকে কমকৈ দিলেও হয়। মোৰ ল'ৰাই যিহেতু নাখায়, সেয়ে মই যিমান পাৰোঁ পাচলিখিনি দিবলৈ চাওঁ। এতিয়া লগতে অকণমান নিমখ দি দিছোঁ চিকেনখিনিত আৰু জালুক গুড়ি দিছোঁ। এতিয়া খুব ভালকৈ এইদৰে লৰাই ভাজি থাকিম প্ৰায় 10-15 মিনিটমান সময়। আৰু এয়া অকণমান ঢাকন লগাই দিছোঁ যাতে চিকেনখিনি ভাজ খাই আহে। এয়া চাওক চিকেনখিনি লাহে লাহে ভাজ খাই আহিছে। ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া ইয়াতে 1 চামুচমান মই চয়া চচ দিছোঁ। আৰু লগতে টমেটো চচ 1 চামুচ দিছোঁ। আৰু খুব ভালকৈ আকৌ এবাৰ মই লৰাই দিছোঁ। এইদৰে আসলতে খুব কম সময়তে আৰু সহজতে বনাব পৰা, খাবলৈও খুব বেছি টেষ্টি হয়। আৰু এটা অকণমান চেনি দিছোঁ, যিহেতু চয়া চচ দিলে অকণমান টেঙা ভাৱ এটা আহে। আৰু লগতে এতিয়া কাটি থোৱা গাজৰখিনি দিছোঁ। আৰু লগতে কেপচিকামখিনি দিছোঁ। কেপচিকাম, গাজৰ আৰু লগতে মই বিন দিছোঁ। বিনটো অকণমান সৰু টুকুৰা কৰি কাটি লৈছিলোঁ। আৰু পিঁয়াজ দিছোঁ। আৰু ইয়াতে ইচ্ছা কৰিলে বন্ধাকবিও ব্যৱহাৰ কৰিব পাৰে, মই এইকেইটাই কৰিছোঁ। খুব ভালদৰে এইদৰে আটাইখিনি লৰাই দিছোঁ পাচলিখিনিৰ সৈতে। আৰু ঢাকন লগাই দিম প্ৰায় 10-15 মিনিটমান সময় ঢাকোনত মই ভাজ খাবলৈ দিম। এয়া প্ৰায় 10-15 মিনিটমান সময় হৈছে। খুব ধুনীয়াকৈ এয়া চাওক ভাজ খাই আহিছে। এইদৰে আসলতে কম সময়তেও হয়, খাবলৈও ভাল হয়। আৰু এতিয়া অকণমান মই ভিনেগাৰ দিছোঁ। আকৌ এবাৰ লৰাই দিলোঁ। আৰু এতিয়া পুনৰ আকৌ অকণমান সময় ঢাকোনত ৰাখিলোঁ। আৰু এয়া ঢাকোন উদঙাইছোঁ। প্ৰায় ভাজ খাই আহিছে। এতিয়া ইয়াতে মই হিচাপ অনুসৰি অকণমান পানী লৈ তাতে 2 চামুচ কৰ্ণফ্ল'ৰ এইদৰে গুলি পেলাই দিছোঁ, যিহেতু থিকনেছটো আহিবৰ কাৰণে, ডাঠ হ'বৰ কাৰণে গ্ৰেভিটো। খুব ভালকৈ এইদৰে লৰাই দিছোঁ। আৰু এতিয়া প্ৰায় 10-15 মিনিটমান সময় আকৌ এইদৰে গেছত ৰাখিম। এয়া খুব ধুনীয়াকৈ আমাৰ এতিয়া চিলি চিকেনখিনি প্ৰস্তুত হৈ গৈছে। একেবাৰতে ৰন্ধা আসলতে খুব কম সময়তে সহজ পদ্ধতিৰে ৰন্ধা চিলি চিকেন। আৰু এতিয়া পৰিৱেশন কৰিছোঁ। এইদৰে এটা বাউলত লৈ মই পৰিৱেশন কৰিছোঁ। আসলতে মই এইদৰে ল'ৰা ছোৱালীৰ টেষ্টবোৰ বা সিহঁতক পাচলিবোৰ খুৱাবৰ কাৰণে বিভিন্ন ধৰণে এটা বস্তুকে বিভিন্ন ধৰণে প্ৰস্তুত কৰি এইদৰে খুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে এইদৰে ৰান্ধি পেলাই খাই চাবচোন, খুব ধুনীয়া হয়। আশা কৰোঁ আজিৰ ৰেচিপিটো ভাল পাব। আজিলৈ আহোঁ, ধন্যবাদ।